নমস্কাৰ দিয়ক সম্ভৱ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাম কেনেকৈ বইল নকৰাকৈ কুকাৰত গাহৰি মাংস বনাব পাৰি। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে চাব কেনেকৈ বনাইছোঁ আমি। চাই পেলাই কমেণ্ট দিব, শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আপোনালোকে কেনেকুৱা ধৰণৰ ৰেচিপি বনালে ভাল পায় এইটো জনাব। আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো বলক চাই থাকক ভিডিঅ'টো আমি আৰম্ভ কৰিম কেনেকৈ বনাইছোঁ। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ইয়াত দেখিছোঁ আমি গাহৰি আনিছোঁ, ইয়াত ধুই মেলি থৈ দিছোঁ। তাৰপিছত আমি আলু কাটিছোঁ, আলু কাটি ৰখা হৈছে। লগতে আমাৰ মছলা দিয়া হৈছে, আদা নহৰু পিঁয়াজ শুকান জলকীয়া গোটেইখিনি জালুককে ধৰি গোটেইখিনি পেষ্ট কৰি মাৰি লোৱা হৈছে। তাৰপিছত আমি তেল গৰম হ'ব দি ইয়াত পিঁয়াজ ভাজি আছোঁ, ডিপ ফ্ৰাই কৰিব দিছোঁ। লগতে ফ্ৰাই হোৱাৰ পিছত আপোনালোকে দেখা পাইছে পিঁয়াজ অকণমান বেছিকৈ দিব, পিঁয়াজ বেছিকৈ দিলে টেষ্টটো ভাল হয়। দেখা পাইছে পিঁয়াজ ভাজি থোৱা হৈছে। পিঁয়াজখিনি মোটামুটি ভাজা হৈছে আমাৰ অলমষ্ট চাই আছে। মছলাখিনি দিলোঁ, গোটেইখিনি মছলা ইয়াত যিখিনি আমাৰ পেষ্ট কৰা হৈছিলে একেলগে পিঁয়াজৰ লগত ভাজা হ'ব, একেলগে যাতে মছলাটো ভালকৈ মিক্স খায়। এয়া চাব লাৰি ৰখা সময়ত লাৰা হ'ব, ধুনীয়াকৈ মিক্স খাইছে ভাজি পেলাই ধুনীয়া কালাৰ এটা আহি যাব। আপোনালোকে ইচ্ছা কৰিলে ইয়াত কালাৰ এড কৰিব পাৰে। আলু দিয়া হৈছে, আলুখিনি এটা ভাজি ধুনীয়াকৈ মিক্স কৰি লোৱা হ'ব মছলাখিনিৰ লগত, যাতে তেলটো এবজৰ্ব কৰি লয়। তেতিয়া আলুটো ফ্ৰাই হ'লে ভালকৈ খাই ভাল লাগিব, টেষ্টটো ভাল আহে। নিমখ দিয়া হৈছে ইয়াত। নিমখ আপোনালোকে নিজৰ হিচাপত দিব, পৰিমাণ কেনেকুৱা কি কম বেছি খায়। হালধি দি দিলোঁ আমি, হালধিটো ভাজতে দিলে ভাল হয় আৰু হালধি এইটো নাথাকে, এটা স্মেল থাকে, হালধিৰ এই স্মেলটো নাপাব আপোনালোকে। গৰম মছলা পেকেট এটা এড কৰি দিছোঁ, ফ্লেভাৰটোৰ কাৰণে অলপ টেষ্টটো ভাল হয়। আমি জানেই মছলা খোৱা মানুহে মছলা জ্বলা খাই বেছি ভাল পায়। মোটামুটি ভাজা হৈছে, এইখিনি কমপ্লিট। এতিয়া আমি পৰ্কখিনি দি দিম, গাহৰিখিনি দি দিয়া হ'ল। এতিয়া অকণমান টাইম আমি এইখিনি ভাজি ল'ম। সম্পূৰ্ণ ভাজা যোৱালৈকে আপোনালোকে লাৰি থাকিব, এইখিনি লাৰি থাকিব, নহ'লে দেৰি লাগি যাব। দেৰি লাগি গ'লে আৰু তিতা হ'ব, খাই ভাল নালাগিব, টেষ্টটো নাপাব। জুইটো অকণমান কমাই দিব, ফুল জুইত নাৰাখিব। মোটামুটি আমাৰ ভাজা হৈ গ'ল, এয়া দেখিছে ধুনীয়া কালাৰ এটা আহি গৈছে, ৰঙা ৰঙা। এতিয়া আমি পানী দিম। এতিয়া আপোনালোকে হিচাপত দিব, বেছি পানী নিদিব। পানী দিয়া হৈছে, এতিয়া আমি হুইচেল মাৰিব দিম ইয়াক, আৰু প্ৰেছাৰ কুকাৰত দিয়া হৈছে। আপোনালোকে মোটামুটি 5-6টামান হুইচেল দি দিব, যিহেতু আমি গাহৰিখিনি বইল কৰা নাই আগতে, তাৰে কাৰণে 5-6টা হুইচেল মিনিমাম দিয়াটো প্ৰয়োজনীয়। তেতিয়াই মানে বস্তুটো ভালকৈ সিজিব, তেতিয়া খাই আৰাম পাব, নহ'লে ভাল নাপাব, খাই টেষ্ট নাপাব। আপোনালোক গোটেইকেইটা হুইচেল মাৰা দেখা নাই, জাষ্ট দুটা দেখাই দিছোঁ আৰু এয়া হৈ গ'ল। কাৰী কৰিছোঁ আমি, জোল কৰিছোঁ। যদি গ্ৰেভি কৰি আপোনালোকে এক্সট্ৰাকৈ অলপ উতলিব দিব পাৰে। যদি ভাল লাগিছে কমেণ্ট কৰিব, কেনে লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।